ফার্স্ট জার্নি হলা ন আজি ট্ৰেইনৰ ফাৰ্ষ্ট জাৰ্নি ট্ৰেইনত আমি আহি পাই গ'লো শিৱসাগৰ ট্ৰেইন ষ্টেচন। আমি এটা এফালে গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকক ভিতৰত সোমাই কৈ আছোঁ। আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভাল। আমি আহি পালোহি এতিয়া শিৱসাগৰ ট্ৰেইন ষ্টেচন। ক'ত গৈ আছোঁ সকলোবিলাক ভিডিঅ'টো চালে গম পাব। ভিডিঅ'টো শেষলৈকে চাই যাব। মোৰ লগত আছে এইফালে আমাৰ প্ৰিয়ংকাজী, এইফালে চব। আমি 4টা আহিছোঁ, শিৱসাগৰ পাই গ'লোহি। 3টা বজাত ট্ৰেইন আছে, ট্ৰেইন আহিব। এতিয়া বাজিছে প্ৰায় 2:30। অকণমান সময় ৰ'ব লাগিব ইয়াত, তাৰপিছত গৈ আছোঁ। আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। বহুত মানে ধামাকা হ'ব ভিডিঅ'টো। আমাৰ হেল্ল' হাই, এইবোৰ নকওঁ এতিয়া, পিছত ক'ম। এই কিবা এটা ক'ম বুলি ভাবিছিলোঁ। আজি ট্ৰেইনৰ ফাৰ্ষ্ট জাৰ্নি হলা ন আজি ট্ৰেইনৰ ফাৰ্ষ্ট জাৰ্নি। ট্ৰেইনত গৈ মানে গৈ ট্ৰেইনত যোৱা নাই, আজি প্ৰথম যাম আৰু ফাৰ্ষ্ট টাইম জাৰ্নি। গম পাই এইফালে ধেৰ পপকৰ্ণ খুৱাইছোঁ দেই ছাগলী ট্ৰেইন ষ্টেচনত। আৰু নোখোৱাওঁ যা, পইচা কিনিছোঁ। এইফালে আমাৰ ৰেডি যাবলৈ, ট্ৰেইন আহিব এতিয়া। আৰু ভালকৈ দেখুৱাই নাম অকণমান দূৰলৈ যা। আমি মংগলগড় কি কাপোৰ লাগিব নেকি? কি আনিছে বাইদেউ? বেড কভাৰ আঁঠুৱা বাইদেউ কি আনিছে? কি আনিছে? চাদৰ মেখেলা। ফাইনেলি চিট পাই গ'লো। আমি কিবা এটা খোৱা অপেক্ষাত গৈ আছোঁ আৰু যদি ৰখাতে খাম আৰু কিবা এটা। এইখিনি আমাৰ ঘোঁৰা সেইটোলৈ চাই দিয়া কেনেকুৱা মাইকী লাগিছে আকৌ। এইফালে বাহিৰৰ পৰিৱেশ, বাহিৰত একো নেদেখি। ফাইনেলি আহি গুৱাহাটী পাই গ'লোহি। এতিয়া ট্ৰেইনৰ পৰা নামি ল'লোঁ। চব নামি আহি আছে। এতিয়া দাদাৰ ৰুমলৈ যাম প্ৰথমে। তাৰ ৰুমত ফ্ৰেছ হৈ ভাত পানী খাই আকৌ আমি ৰাতিপুৱা হ'লে ৰুম ল'মগৈ আৰু। যিহেতু এতিয়া আমি কেইটা বাজিলে? 2:30 বাজিলে। 3টা বজাতে পাই গ'লোহি। ৰাতি হৈ আছে সেইকাৰণে এতিয়া দাদাৰ ৰুমলৈ গৈ লওঁ। তাত কিবা এটা খাই মেলি আকৌ ৰাতিপুৱা মাত্ৰ ৰুম ল'মগৈ আৰু। মন চন মাৰি আছে। বোলা বেগটো ধৰা। গুড মৰ্ণিং। কালি আহি আমি দাদাৰ ৰুমত থাকিলোঁ। দাদা আছে চান্দমাৰীত। আমি কিয় গুৱাহাটীলৈ আহিছিলোঁ এইটো কথা আপোনালোকক জনোৱা নাছিলোঁ। আমি আছোঁ এতিয়া চান্দমাৰীত। মোৰ ৱাকিং টেষ্ট আছে পানীখাতিত, গুৱাহাটীৰ পানীখাতিত। ইয়াৰ পৰা যাব লাগিব তালৈ প্ৰায় 10 কিলোমিটাৰ মানে হ'ব। উবেৰ মাতিম, ইয়াত ভাত পানী বনাই লওঁ, খাই বৈ ধুনীয়াকৈ যাম আৰু লাহেকৈ। আজি নহয়, মোৰ কাইলৈ আছে। আজি ৰুম ল'মগৈ, তাত ৰুম চুম
চাই মেলি যিহেতু আমি ৰাতিয়ে পালোহি সেইবাবে তাৰ ৰুম চুম বিচাৰিবলৈ অকণমান অসুবিধা হ'ব, প্ৰব্লেম হ'ব। সেইবাবে দাদাই ক'লে যে আমাৰ ৰুমলৈ ৰাতিপুৱা খাই বৈ ফ্ৰেছ হৈ ধুনীয়াকৈ যাব পাৰিবি, সেইবাবে ইয়ালৈ গুচি আহিলোঁ। এতিয়া যাম আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি দেখাই থাকিম, চাই যাব শেষলৈকে, ভিডিঅ'টো স্কিপ নকৰিব। আৰু এতিয়া মই বনাওঁগৈ ভাত। আমাৰ এইফালে এখেত আছে, এখেতে আমাৰ ইয়াৰ পৰিৱেশটো মানে ভিডিঅ' কৰি দেখাব আপোনালোকক। মানে ইয়াত পৰিৱেশটো বহুত ধুনীয়া, ঠাণ্ডা, এনেই অকণমান দেখাব আৰু ভিডিঅ'ৰ জৰিয়তে, হয় নাই? তেনেহ'লে চাই যাওক আপোনালোকে। দেখিছে পুৰা গেছ চফা কৰি আছে গুৱাহাটীত আহি, মানে গেছ চাফা কৰিবলৈ আহিছিলোঁ মই গুৱাহাটী। এতিয়া খানা বনাব লৈছোঁ মই। পুৱা খানাটো খাই ল'ব লাগিব, যিহেতু কালিৰ পৰা মানে ভাত খোৱাই নাই ঘৰৰ পৰা অহা বা ট্ৰেইনত খালোঁ ৰুটি। এতিয়া সেইকাৰণে ইয়াতে ধুনীয়াকৈ খানাটো বনাই মেলি খাই আমাৰ নিজৰ ডেষ্টিনেশ্যন যাব লাগিব আৰু। ইয়াতো কিটচেন অকণমান চাফা কৰি আছোঁ। এটা শুই আছে পুৰা। আনিলোঁ ৰাতিপুৱাই আনিলোঁ নহয়, আনিলে গাহৰি মাংস। এতিয়া মই বনাবলৈ লৈছোঁ। বোলে চৰুত তেল দিলোঁ আৰু এইফালে দেখাই দিয়ে আকৌ প্ৰিয়ংকা বাইদেউহঁতক অকণমান। আমাৰ পিঁয়াজ কাটিছে, লাই শাকৰ লগত গাহৰি মাংস। গা চা নোধোৱাকৈ গা চা ধুৱাই নাই আকৌ এতিয়ালৈকে দেই। মাংসটো বনাই ভাতটো খাই লওঁ, তাৰপিছত ধুম। এইটো কি পানী এনেকুৱা কৰি দিছে? পৰি আছে এতিয়া দিছোঁ ধনিয়া, কালাৰ খাতৰা লাগিছে। বনাইছে কোনে? চাওঁ এবাৰ হিলাই দিওঁ। খালি পুৰা দিলে তেল নহয়, তেলি মাংস আনিছে কাৰণে তেল ধেৰ ওলাইছে। এইফালে এতিয়া ভাত বাঢ়িছোঁ ৰাতিপুৱাৰ খানাটো খাই লওঁ বুলি ভাবিছোঁ গাহৰি মাংসৰ লগত। এইফালে দেখিছে পুৰা গুৱাহাটীত বৰষুণ। ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিম চাগে, বতৰ বেয়া, গাজনি ধুমুহা বৰষুণ। এতিয়া ভাত চাত খাই আজৰি হ'লোঁ। এইফালে বৰষুণ দি আছে। ডাইৰেক্ট আমি ডাইৰেক্ট য'ত ইণ্টাৰভিউ আছে তালৈ যাম আৰু, যদি বৰষুণটো এৰে অলপ লাহেকৈ। এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ, উবেৰ বুক কৰিলোঁ, উবেৰত গৈ আছোঁ। অকণমান আগত বজাৰ মানে কেইটামান বজাৰ কৰিবলৈ আছে, কৰি লওঁ, তাৰপিছত আকৌ আমি যাম তালৈ। 5 জন আহিছোঁ আমি। গুড ইভিনিং এভৰিৱান। এতিয়া আমি আহি পানীখাতি পাই গ'লোহি। অকণমান আগতে পালোহি, মানে এতিয়া নহয় আৰু। এতিয়া ৰুম চুম ল'লোঁ ইয়াতে। ৰুম বিচাৰোঁতে অকণমান টাইম লাগিলে। ৰুম চুম লৈ এতিয়া আমি কিবা এটা খাই ল'লোঁ। আকৌ অকণমান পিছত ভাত খাবলৈ যাম হোটেলৰ ওচৰতে। আমি মানে মেইন ৰোডৰ কিনাৰতে আছোঁ। ইয়ালৈ আহিলে মানে যেতিয়া আপুনি আমি মানে য'ৰ পৰা আহিছোঁ সেয়াৰ পৰা মেজিকত আহিলোঁ। মেজিকৰ পৰা নামোতে আৰু পূৰা মানুহ লাগিয়ে থাকিব আৰু আপোনালোকক ৰুম লাগিব নি ক'ব। ৰুম মানে ৰুমলৈ লৈ আহিবলৈ মানুহ থাকিবই তাত।
একো অসুবিধা নহয়, নিজে ৰুম বিচাৰি ফুৰিবলগীয়া নহয়। এতিয়া আমি আহি ৰুম লৈ ল'লোহি আৰু ৰুমটো ভালেই পালোঁ। এক ৰাতিত 200কৈ লৈছে, মানে এজনৰ। আমি 4জন আছোঁ, 4জনক 200কৈ লৈছে এক ৰাতিত। বাকী কাইলৈ ইণ্টাৰভিউ আছে, কি হয় নাজানো। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, আৰু বেল আইকনটো টিপি দিব, তেতিয়া মই দিয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব। আৰু কাইলৈ ইণ্টাৰভিউ আছে, কেনেকুৱা হয় কি কথা নেক্সট ব্লগত আপোনালোকক জনাম। কিমান দূৰ ৰানিং কৰিবলৈ মানে খোজকাঢ়িবলৈ দিব, কেনেকুৱা কি কথা ৰাস্তা, সকলোখিনি নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। যদি চাবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে আজিলৈ বাই বাই।